নমস্কাৰ দৰ্শক মই ভিডিঅ' মই স্বাগতম জনালোঁ। আজি এটা নতুন ভিডিঅ' মই স্বাগতম জনালোঁ। মোৰ এটা ইউটিউব চেনেল আছে, মানে ডাঙৰকৈ ক'ব লাগিব মাত্ৰ থাকি আছে। মোৰ এটা ইউটিউব চেনেল আছে। এই ভিডিঅ'টো পঢ়োৱান ভিডিঅ' ধেমালি ভিডিঅ' ছাবস্ক্ৰাইব হৈছে, 30টা ছাবস্ক্ৰাইব হৈছে। ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ' চাই আছে মই। আৰু আজি কি ক'ম, এনে ভিডিঅ' দিয়া নাই বহুত দিন। মই এটা ভিডিঅ' দিছোঁ নতুন চেনেলটোত, যিটো ভিউজ চিউজ অহা নাই ইমান, তথাপি ভিউজ চিউজ কৰি দিব। তাৰে ভিডিঅ'ৰ মাজত আছোঁ মই, মানে কি দেখাম আপোনালোকক, বৰক আপোনালোকক কেনেকৈ গাইছ মানে একেদিন আমাৰ কাম কৰি আছে দাদাজন, গা চা একেদিন বেয়া গাইছ। ভিডিঅ' কি বনাওঁ আজি, ভিডিঅ'টো অলপমান দীঘল মানে হ'ব, ইমান দীঘল নহয় তথাপিও অলপমান হ'ব গাইছ। বতৰটো অলপমান বেয়া গাইছ, কি কৰিব, ঘুমটি লাগি আছে। ভিডিঅ'টো বনাবই ইচ্ছা নাই। দাদাও কৈছে যে কেমেৰাটো ধৰা, আমাৰ ৰঞ্জিত দা কেমেৰাটো ধৰি আছে। তেওঁ ইউটিউবাৰ এজন, ইউটিউবাৰ চেনেল কৰিছে, ভিডিঅ' দেখা এটা নেকি ৰঞ্জিত দাস, গুৱাহাটীত ঘৰ। আমাৰ এটা দাদাৰ মতে আছে, ভিডিঅ'টো ধৰি আছে। আপোনালোকক আজি কি দেখাওঁ গাইছ, গা চা বেয়া, আপোনালোকে নাভাবিব যে এটা চেয়াৰত বহি আছে গাইছ। এইটো চেনেলটোতো দিওঁ ভিডিঅ' ভাল চাই ছাবস্ক্ৰাইব নকৰে আপোনালোকে, বেয়া লাগি যায়। আপোনালোকে মোক কমেণ্টত এতিয়া জনাব পাৰে, মই অনলাইন আছোঁৱে, অনলাইন থাকোঁ মই। আপোনালোকে লাইভ মানে দেৰিকৈ লাইভ কৰে, এই লাইভ ভিডিঅ' আন গাইছ। হুমটি লাগি আছে গাইছ। মানে কি দেখাব আহক, বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই গাইছ সিদিনা একেই জেগাই দেখিছোঁ তাৰে গাইছ। আহক গাইছ, টাৱাৰ আছে আমাৰ কাষত গাইছ। এটা জুম কৰি দেখাই দিব গাইছ, চব টাউনটো গাইছ। নিশ্চয় দেখা পাইছে টাউনটো আছে যদি, আমাৰ নিব চিন্তা নাই বা গাইছ। মানে ফোনে কৰি আমি টাউন আছে চব গাইছ, ঘৰুৱা বস্তু দেখাই দিছোঁ গাইছ। ভিডিঅ'টো শেষ নাই, অলপমান আছে গাইছ। চব মই গাছ ৰিক্সত আছোঁ, মানে দেখাই দিছোঁ কি ৰিক্সত আছোঁ বস্তুটো। তো গাইছ ৰঞ্জিত দা আছে, ৰঞ্জিত দা দাদাটো কাপোৰ চাপোৰখিনি হাতেদি ভিডিঅ'টো ধৰি আছে। আপোনালোকে চাই লওক, ভিডিঅ'টো স্কিপ নকৰে অলপমান গাইছ। এতিয়া আৰু কামখিনি কৰি আছে গাইছ, ভিডিঅ' কৰি দাদা দেখাই দি আছে। দাদা মানে ৰঞ্জিত দাদাই কিন্তু টকটাগিলা পিছালো আছে কিন্তু টকটাটো নামিও গৈ আছে ধুনীয়া কৰি। গাইছ পাৰে ধুনীয়া কৰি দেখাই দিছোঁ আপোনালোকক। আৰু গাইছ আপোনালোকক ভিডিঅ'টো বহুত কষ্ট কৰি বনাইছোঁ, মানে আপোনালোকে চকু মুদি যাব। যদি গাইছ মই পৰা পৰি যাওঁ, আপোনালোকে কি কষ্ট কৰি বনাইছোঁ, বহুত কষ্ট কৰি বনাইছোঁ। ৰাতিপুৱাৰ পৰা ভাত পানী একো খোৱা নাই গাইছ। মানে গাইছ পাৰে কিবা কৰি পঢ়ে মোৰ ডিউটি যাব আৰু কি দেখা গাইছ। আজি ভিডিঅ'টো মানে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। যদি এই ভিডিঅ'টোত লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদম নকৰিব, বনাইছোঁ ভিডিঅ'টো চব কিবা কৰি অলপ দেখাই দিয়া ৰঞ্জিত দা, দেখাই দিয়া ৰঞ্জিত দা, দেখাই দিয়া এবাৰে কিবা মানে পৰি কিনে মই সময় যামেই গাইছ। লাইকটো এক্টিভ কৰি দিয়ক, মনৰ অলপমান কষ্ট আছে গাইছ। সেইকাৰণে ছাবস্ক্ৰাইবটো কৰি দিব। 30টা ছাবস্ক্ৰাইব হৈছে, 2টা ছাবস্ক্ৰাইব হৈছে, অলপমান কৰি দিব আৰু ভিউজটো কৰি দিব, লাইকটো কৰি দিব। এইটো ইমানে নেক্সট ভিডিঅ'ত